এই মিস্ত্ৰী ভাই কিমান দিন কাম হ'ব কেনেকুৱা কাম চলি আছে কাম ঠিকে চলি আছে ৰ ছোট গোটেই কাম কৰিব লাগিব দেই হ'ব কাম আমি ইমাৰ্জেঞ্চি আমি উদ্বোধনী কৰা হ'ব তো ইয়া মিস্ত্ৰী দেখা পাইছে যথেষ্ট আচলতে এতিয়া 5টা বাজিলে তথাপিও কামবোৰ কৰি আছে ইয়া ট্ৰি হাউচ ইয়া ট্ৰি হাউচ দেখা পাইছে আমাৰ এইয়া লেবাৰ আছে আমাৰ এইয়া আমাৰ ট্ৰি হাউচৰ মিস্ত্ৰী আসলে মিস্ত্ৰী কাম কৰিছে টাইমৰ বাহিৰ যথেষ্ট টাইম দি কাম কৰিছে মিস্ত্ৰী ভাই কেনেকুৱা কাম চলি আছে কাম মানে ঠিকই কাম কৰি আছে আৰু মোটামুটি আমাক 3 দিন হলে ক্লিয়াৰ হৈ যাব 3 দিনত কমপ্লিট হৈ যাব আচ্ছা ঠিক হৈ যাব কাম বাকি বাকি ঠিকই থাকে চলি আছে ঠিকই আছে কথা ঠিক আছে আৰু ইমিডিয়েটলি বহুত প্ৰয়োজন হৈছে 3 দিনত কমপ্লিট হৈ যাব তো আশা কৰিছো 3 দিন হৈ যাব কাম থ্যাংক ইউ আৰু যদি কোনোবা এনেকুৱা ট্ৰি হাউচৰ যদি মিস্ত্ৰী লাগে এই আছে সঞ্জয় যথেষ্ট ইয়াতকৈ বহুত ডিজাইনৰ কাম কৰিব পাৰে তো আপোনালোকে নিশ্চয় আহিব এয়া আমাৰ ডাইনিং এইটো ডাইনিং হল ইয়াতে আহি কেনে আপোনালোকে ফাৰ্স্ট টাইম ৰেষ্ট কৰা হয় বা চাহ পানী খোৱাৰ এইটো ভাত খোৱাৰ ব্যৱস্থা ইয়াতে ৰাখা হৈছে তো আমি যথেষ্ট কষ্ট কৰি লগতে খৰকৈ কাম কৰি আছো কাৰণ অতি সোনকালে আমি উদ্বোধনী কৰা হ'ব ইয়া অৰ্কিড আছে লতা জাতীয় এই ডাষ্টবিন আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় চাফ চিকুণ কৰা হৈছে এয়া গছৰ মাজত ট্ৰি হাউচ বনোৱা হৈছে কিছু কাম বাকি আছে আমি অতি সোনকালে হৈ যাব মিস্ত্ৰী কৈছে 3 দিনত আমি অকমান ওপৰত আপোনালোকক দেখাব চেষ্টা কৰিছো ইয়া ভিতৰখনো দেখাইছো ট্ৰি হাউচৰ আৰু কিছু কাম বাকি আছে অতি সোনকালে হৈ যাব এইটো সাইড ইয়া দৰ্জা ৰাখা হৈছে লগতে কিছু বেলকনি ৰাখা হৈছে বাৰান্দা ইয়াত অলপ হে দিয়া হ'ব যাতে ইফালে আহি কিনে পুৰি না যায় ইফালে আসলে বাৰান্দা ৰাখা হৈছে ইয়াৰ পৰা আপোনালোকে এটা ভিউ পাব ধুনীয়া প্ৰকৃতিৰ নীৰৱ নিস্তব্ধৰ চৰাই চিৰিকটিৰ কুলু কুলু মাত আপোনালোকে শুনিবলৈ পাব মই দেখাবলৈ চেষ্টা কৰিছো ইয়া